এতিয়া আৰু গাড়ী ষ্টাৰ্ট দিওঁ এতিয়া চাবি লগালোঁ জয় বিশ্বকৰ্মা কি নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ টিভিত আজি বিশ্বকৰ্মা পূজা গতিকে বিশ্বকৰ্মা পূজাৰ আজি আমি কি কৰিলোঁ চাওক আপোনালোকে এই এখন মোৰ পালোৱানক পূজা কৰা হৈ গ'ল ফুল চুল দিলোঁ এখন হৈছে চাইকেল দেউতাৰ এতিয়া আমাৰ দুগুক চাওকচোন সি তাৰ ভাঙা চিঙা পালচাৰখন লৈ ঘূৰি ফুৰি আছে ৰ'দত থৈ কিনে ৰ'দত শুকাই থৈ দিছোঁ সি ৰ'দত লৈ ঘূৰি আছে কিন্তু তাৰ পালচাৰখনত মালা চালা দিবই পৰা নাই মাই প্ৰভু শ্ৰী শ্ৰী বিশ্বকৰ্মাক শৰাইখন আগবঢ়ালে আৰু শৰাইখনৰ কাষত যিমানখিনি লোহাৰ সামগ্ৰী আছে গোটেইখিনি থোৱা হ'ল আমাৰ দুগুৰ পালচাৰখনততো মালা দিয়া হোৱা নাছিলে এতিয়া মাকে তাক ধৰি লৈ আহি এতিয়া তাৰ গাড়ীখনত মালা দিব ধৰিছে তো আমাৰ তিনিওখনকে পূজা কৰা হৈ গ'ল বিশ্বকৰ্মা পূজাৰ দিনা এটা নিয়ম থাকে যদি ঘৰত গাড়ী মটৰ এইবিলাক থাকে বিশ্বকৰ্মাৰ দিনা পূজা কৰা হয় আৰু লোহাৰ সামগ্ৰী যিবিলাক থাকে এইবিলাককো পূজা কৰা হয় এই বিশ্বকৰ্মা পূজাৰ দিনাই আঙুলিটো দেখুৱাব নাপায় কিন্তু আঙুলিটো মই দেখুৱালোঁ এতিয়া প্ৰসাদ চসাদ বিতৰণ হ'ব গতিকে বিশ্বকৰ্মা পূজাত কি কৰিলোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে এতিয়া পৰা বিশ্বকৰ্মা উপলক্ষে আজি অলপমান দুগুক গাঁৱৰ পৰা ফুৰি লৈ আহোঁ কিয় ডাঙৰ ডাঙৰকৈ আছে কওঁ হাই বুলি কওঁ একবাৰ হাই বুলি কওঁ হাই জয় বিশ্বকৰ্মা কি জয় ক জয় বিশ্বকৰ্মা কি বলক এতিয়াতে মই দুগুক গাঁৱৰ পৰা ফুৰি লৈ আহোঁ বলক দোস্তটো এতিয়া বাইকত চাবি বাট ল'লোঁ এতিয়া দুগুক ফুৰি লৈ আহোঁ বলক 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 এতিয়া আমি গৈ আছোঁ আমি এতিয়া বাইকত ফুৰিব যাম এতিয়া আমাৰ দুগুই দুগু ফুৰিব যাব না এতিয়া আমি ফুৰিব যাম চাই থাকক আমাৰ দুগুক আমি ফুৰি লৈ এইখন মোৰ পালোৱানখনত বহাই দিলোঁ আমাৰ দুগুক এইটো চক বহা ৱাও এতিয়া এবাৰ দুগুক পূৰা গাঁৱৰ পৰা ফুৰাই লৈ আহিম হেৰে ফুৰিব যাব না ক'ত ফুৰি লৈ আহিম ৱা কি ধুনীয়া দেখা হৈছে এতিয়া আৰু গাড়ী ষ্টাৰ্ট দিওঁ এতিয়া চাবি লগালোঁ জয় বিশ্বকৰ্মা কি জয় ষ্টাৰ্টে বন্ধ